নমস্কাৰ, মই মীনাশ্ৰীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মীনাছ ৱৰ্ল্ডলৈ। আজি আন এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি মই সকলোৰে প্ৰিয় ভাপত দিয়া পিঠা ৰেচিপি এটা লৈ আহিছোঁ। ভাপত দিয়া পিঠা, কেটলি মুখত দিয়া পিঠা বুলিও কোৱা হয়। আৰু ভাপত দিয়া পিঠাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। ভাপত দিয়া পিঠা বনাবলৈ আমাক লাগিব এটি প্ৰধান সামগ্ৰী, সেয়া হৈছে চাউলৰ গুড়ি। মই চাউল ভিজাই পানীখিনি শুকুৱাই লৈছোঁ। এতিয়া আমি চাউলখিনি গুড়ি কৰি ল'ব লাগিব। তাৰ বাবে মই মিক্সি এটাত চাউলখিনি অলপকৈ দি ভালদৰে গুড়ি কৰি ল'ম। গুড়ি কৰি লোৱাৰ পিছত ভালদৰে চাউলখিনি গুড়ি কৰা হৈ গৈছে। এতিয়া চাউলৰ গুড়িখিনি গুড়ি কৰিবলৈ আমাক লাগিব এখন চালনী। চালনীৰে মই চাউলৰ গুড়িখিনি ভালদৰে চালি ল'ম। আৰু এয়া এটা নাৰিকল মই এনেদৰে ৰুকি ল'লোঁ। এতিয়া জোখ অনুযায়ী মই পিঠাগুড়িখিনি এখন ডলাত উলিয়াই ল'ম। আৰু ৰুকি থোৱা নাৰিকলখিনিও মই পিঠাগুড়িতে ডলাত দি দিম। আৰু এতিয়া মই দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু মই সোৱাদ অনুসৰি চেনিও দিছোঁ। কিছুমানে চেনি নিদিয়ে, অকল নিমখ দি খায়, তেওঁলোকে অকল নিমখ দিলে হ'ব। কিন্তু মই অলপ চেনি দিছোঁ মিঠা ভাৱটো আহিবলৈ। এতিয়া মই পিঠাগুড়ি, চেনি, নিমখ, নাৰিকলখিনি ভালকৈ অলপ টাইম মিক্স কৰি থাকিম। এনেকৈ হাত দি মই মোহাৰি থাকিম যাতে গোটেইখিনি ভালকৈ মিক্স হয়, নিমখ চেনিখিনি মিহলি হয় যাতে। অলপ টাইম মিহলি কৰি হোৱাৰ পিছত যাতে হাতৰ মুঠিত মুঠা খায়, এয়া দেখিছেনে মুঠা খাইছে। এতিয়া মোৰ মিশ্ৰণটো হৈ গৈছে। এতিয়া আমি মিহলি কৰি লোৱা মিশ্ৰণখিনি আকৌ এবাৰ চালি ল'ব লাগিব। এনেকুৱা ডাঙৰ ফুটা থকা চালনী এখন লৈছোঁ। ডাঙৰ ফুটা থকা চালনী ল'লে ভাল হয়। এতিয়া এনেকৈ পিঠাগুড়িখিনি মোহাৰি মই চালি দিছোঁ। এয়া দেখিছে, এনেকৈ চালি ল'লে পিঠাটো ভাল হয়, মিহি হয়। সেয়েহে এনেদৰে চালি ল'লে ভাল হয়। এয়া দেখিছে পিঠাগুড়িখিনি চালি লোৱা হৈ গৈছে। ভাপত দিয়া পিঠা বনাবলৈ আমাৰ পিঠাগুড়িখিনি ৰেডি হৈ গৈছে। যিহেতু মই প্ৰেছাৰ কুকাৰত ভাপত দিয়া পিঠা বনাম, গতিকে মই এতিয়া কুকাৰত আধালৈকে পানী ভৰাই লৈছোঁ আৰু ঢাকন মাৰি দিছোঁ। ঢাকনত আপুনি হুইচেলটো উঠাই দিব, তেতিয়াহে পিঠাটো হ'ব। হুইচেলটো উঠাই দিলোঁ মই। প্ৰেছাৰ কুকাৰটো গেছত মই দিলোঁ হাই ফ্লেমত। এতিয়া পানীখিনি গৰম হ'বলৈ দিম। ভাপত দিয়া পিঠা বনাবলৈ মই এনেকুৱা চালনী লৈছোঁ। এনেকুৱা চালনীত পিঠাটো জল্দিও হয় আৰু বহুত ধুনীয়াও হয়। এতিয়া মই মিশ্ৰণটো চালনীত দি সমান কৰি ল'ম আৰু মই কুকাৰত দি দিম। চেকনিখন মই প্ৰেছাৰ কুকাৰত দি দিছোঁ। পিঠাটো হ'বলৈ 4 মিনিটমান ৰখিলে হৈ যায়। মনত ৰাখিব যে প্ৰেছাৰ কুকাৰৰ পানীখিনিত যাতে ভালকৈ পূৰা উতলে, তেতিয়াহে পিঠাটো ভাল হ'ব। যদি পানীখিনি গৰম নহয় তেনেহ'লে পিঠাটো ভাল নহ'ব। আৰু এয়া মোৰ পিঠাখিনি ভালকৈ সিজি আছে। প্ৰথম পিঠাটো মোৰ হৈ গ'ল। এয়া ইমান ধুনীয়াকৈ এবাৰ দিয়াৰ লগতে সুলকি আহিছে। 2 নম্বৰ পিঠাটো মই আগৰ দৰে চালনীত পিঠাগুড়ি দি সমান কৰি ল'ম আৰু গেছত দি দিম। এইটো পিঠাও মই আগৰটোৰ দৰে কুকাৰত 3-4 মিনিটৰ কাৰণে ৰাখি থৈ দিম। এইটো পিঠাও মোৰ আনটোৰ দৰে ধুনীয়াকৈ সুলকি আহিছে।
সেই একেই নিয়মতে মই গোটেইকেইটা পিঠা বনাই ল'লোঁ আৰু এয়া মোৰ ভাপত দিয়া পিঠা ৰেডি। আৰু আজি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই বাই।